যিহেতু ইতিমধ্যে ট্ৰেইলাৰ লঞ্চ হৈ গৈছে, মাজত মাত্ৰ কেইটামান ঘণ্টা আছে, তাৰ পাছতেই চিনেমাখন ৰিলিজ হ'ব, অসমৰ দৰ্শকে চাবলৈ পাব। সেই ছবিখনৰ সৈতে আপোনালোক জড়িত হৈ আছিলে আৰু দৃশ্যসমূহৰ আচলতে যথেষ্ট শেহতীয়া যিটো ঘটনা ঘটি গ'ল জুবিন গাৰ্গৰ সৈতে যথেষ্ট সামঞ্জস্যত দৰ্শকে দেখিবলৈ পাইছে। গতিকে সমগ্ৰ চিনেমাখনৰ বিষয়ে কি ক'ব? চিনেমাখন একচুৱেলি চিনেমাখনৰ বিষয়ে ক'বলৈ গ'লে মইতো কাহিনীটো ৰিভিল কৰিব নোৱাৰোঁ, কিন্তু আপোনালোকে ট্ৰেইলাৰ যিটো দেখিছে আৰু ট্ৰেইলাৰ যিখিনি ডাইলগ দেখিছে, গতিকে মানুহে বহুতে বুজি পাইছে অলপ কেনেকুৱা ধৰণৰ। কিন্তু ইণ্টাৰেষ্টিংভাৱে কথাটো হ'ল কি যে চিনেমাখন জুবিনদাৰ শেষ যিটো পৰিস্থিতি সেইটোতো আমি সকলোৱে জানো, চিনেমাখনৰ লগত বহুত মিল আছে তাৰমানে। আৰু চিনেমাখনৰ শেষৰ ফালে সাগৰৰ লগতেই গোটেই চিনবিলাক আছে। তো সাগৰৰ লগত কেনেকৈ কি হয় এইবিলাক মই এতিয়া ক'ব নাযাওঁ, কিন্তু জুবিনদাৰ জীৱনৰ শেষ পৰিস্থিতিত যেনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটিলে চিনেমাখনত মানে সাংঘাতিকভাৱে মিলি গৈছে। তাৰমানে সাগৰখন সাঁতুৰিব বিচাৰে বা সাগৰখনত ভাল পায়, সাগৰ চাবলৈ খুব মন কৰে, সেই তেনেকুৱা ধৰণৰ ডাইলগ কিছুমান আছে। চ' ৰাইজে যেতিয়া চিনেমাখন চাবলৈ আহিব, তো ৰাইজে নিশ্চিতভাৱে জুবিনদাক আকৌ ওচৰৰ পৰা পুনৰ্জন্ম হোৱাৰ নিচিনাকৈ দেখা পাব জুবিনদাক। আৰু জুবিনদাই যিমানখিনি চিনেমা কৰিলে আজিলৈকে, অভিনয়ৰ ক্ষেত্ৰতে হওক, মইতো জুবিনদাৰ সংগীতৰ ওপৰততো ক'বলৈ নকওঁ বাৰু, কিন্তু জুবিনদাৰ নিজৰ চিনেমাৰ এখনত বা বেলেগতো যিমান অভিনয় কৰিলে, মই ভাবোঁ যে জুবিনদাৰ এইখন চিনেমা জুবিনদাৰ এক্টিঙৰ দৃষ্টিকোণৰ পৰা জুবিনদাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। খুব সুন্দৰ অভিনয় কৰিছে, অন্ধ হৈছে সেইটো সকলোৱে গম পাইছে এতিয়া, খুব সুন্দৰভাৱে কৰিছে। আৰু আমি দুইটাই, মই দেৱজিতে, আমি প্ৰায় 2 মাহ 10-15 দিনমান আমি চিনেমাখনত কাম কৰি আছোঁ। মাজতে চিনেমাখনত কাম কৰোঁতে স্থবিৰতা এটা আহিছিলে, কাৰণ আমি ঘটনাটো ঘটাৰ পিছত প্ৰায় 10-12 দিন আমি কাম কৰিব পৰা নাছিলোঁ। লাষ্টত আমি উপায় নাপায় মানে জুবিনদাৰ আধ্য শ্ৰাদ্ধত আমি আৰু মই এদিনৰ কাৰণে আমি যোৰহাট যাব লগা হ'ল। মানে উপায় নাপায় মানে আমি কাম কৰিব পৰা নাই, হয়তো বিচাৰিছিলে চাগে, তেওঁৰ আত্মাই বিচাৰিছিলে চাগে, আমি দুটাই গ'লোঁ, গৈ পেলাই তাত আমি সেৱা চেৱা কৰি পেলাই আহি পেলাই আকৌ আমি কাম কৰিছোঁ। আৰু আপোনালোকে চাবক যে ঘটনাটো ঘটাৰ পাছত বা আগত আমি দৈনিক ৰাতিপুৱা 10টা বজাৰ পৰা ৰাতি 10-12টা বজালৈকে 10-12 ঘণ্টা আমি জুবিনদাক চাই থাকিব লাগে এনি টাইম কাম কৰি থাকোঁতে। চ' গতিকে বিৰাট কষ্টৰে মানসিক ভাৱে বেদনাদায়কভাৱে আমি কামখিনি কৰি আছিলোঁ। কিন্তু যিহেতু তেওঁ আত্মাই কিবা এটা বিচাৰিছিলে, তো আমি যিমান পাৰোঁ সিমান ভাল নিখুঁতভাৱে কাম কৰাৰ প্ৰচেষ্টা এটা চলাইছোঁ। আৰু আপোনালোকে আজি যিটো ষ্টুডিঅ'ত আহিছে, এতিয়া ধৰি লওক আপোনালোকেতো এটা সাংঘাতিক এটা সংযোজন, আচৰিত ধৰণৰ এটা সংযোজন। আমিতো সপোনতো ভবা নাই যে ইয়াত অসমৰ মিডিয়া আহিব বা সেই কাম কৰিব। আৰু এইটো যিটো ষ্টুডিঅ' ফিচাৰ ৱৰ্কছ, এইটো ইণ্ডিয়াৰ ওৱান অফ দ্য বেষ্ট ষ্টুডিঅ'। ইয়াত অকল ইণ্ডিয়ান ফিল্মে নহয়, ফৰেন ফিল্মো হয়। আৰু ইয়াত আকৌ ইণ্ডিয়ান ফিল্ম মানে যিবিলাক চিনেমাৰ বাজেট আছে সেইবিলাকহে এফৰ্ড কৰিব পাৰে এইটো ষ্টুডিঅ'ত, অত্যাধুনিক চিষ্টেম। চ' গতিকে জুবিনদাৰ এইখন চিষ্টেম আমি দেৱজিতে আমি ডিচাইড কৰিলোঁ আমি ইয়াতেই যিমান পাৰে কামখিনি সমাধা কৰোঁ। আমাৰ নিজৰ ষ্টুডিঅ'টোক আমি সিংহভাগ মানে সৰহসংখ্যক কাম কৰাৰ পিছত আমি ইয়াত কামখিনি কৰিছোঁ। গতিকে আশা কৰোঁ অসমৰ ৰাইজে চিনেমাখন চাই ভাল পাব। আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আপুনি যোৰহাটৰ পৰা জুবিন গাৰ্গক পাইছে, 90 দশকৰ পৰা জুবিন গাৰ্গক আপুনি যোৰহাটত পাইছে, জুবিন গাৰ্গক আপুনি বম্বেত পাইছে। গতিকে শেহতীয়া সময়খিনি আচলতে জুবিন গাৰ্গৰ লগত যি আচলতে পৰিৱৰ্তন ঘটিছিল, সংগৰ পৰিৱৰ্তনেই হওক বা তেওঁক ব্যৱসায়িকভাৱে যিখিনি ঘটনা ঘটিছিল, সেই বিষয়ে আপুনি কি মন্তব্য কৰিব বিচাৰিব? জুবিন গাৰ্গ যেতিয়া জুবিন গাৰ্গ হোৱা নাছিলে, বা মই 89 মানৰ কথা কৈছোঁ, 89ৰ পৰা পাইছোঁ তেওঁক মই স্কুলত পঢ়াৰ পৰা। আৰু চিনাকি বুলি নহয়, ভাল চিনাকি আছিলে, অলপ মানে ভাল নিজৰ ভাইটিৰ নিচিনা আৰু মই। আৰু জুবিনদাৰ একচুৱেলি আৰম্ভণিতে জুবিনদাৰ সংস্পৰ্শত বহুত ভাল মানুহ আছিলে। মানে সেইটো সময়ত কোনো মিডিয়া নাছিলে বা টিভিত ফেমাছ হোৱাৰ কোনো কনচেপ্ট নাছিলে। সেইটো যিবিলাক মানুহ আছিলে চব সাংস্কৃতিবান মানুহ। মই পবিত্ৰ মাৰ্ঘিটাৰ কথাই কওঁ বা নৱ বৰকটকী, যাৰ লগত জুবিনদাৰ বহুত কেছেট ৰিলিজ হৈছে। আৰু তাৰপিছতে জয়ন্ত পাত্ৰ বুলি এজন আছিলে। আৰু জুবিনদাৰ যিখিনি প্ৰথম কেছেট, প্ৰথম অনামিকাৰ পৰা আৰম্ভ কৰি মায়ালৈকে যিখিনি একদম কালজয়ী গীত, সেই গীতখিনিত জুবিনদাক ওতঃপ্ৰোতভাৱে সহায় কৰা মানুহজনে হৈছে উৎপল শৰ্মা। আজি দুখৰ কথা যে উৎপল শৰ্মাক বহুত কম মানুহে চিনি পায়। ওৱান অফ দি ফাইনেষ্ট মিউজিচিয়ান আছাম হেজ এভাৰ প্ৰডিউচড, উৎপল শৰ্মাৰ কথা কৈছোঁ। জুবিনদাৰ নিজৰ ককায়েক, জেঠায়েকৰ ল'ৰা। ইনফেক্ট প্ৰীতিৰ সুবাসে গানটো উৎপলদাৰ মাকে লিখা। চ' আৰু সেই আপুনি যদি চাই জুবিনদাৰ যিখিনি অত্যাধুনিক মানে কালজয়ী যিখিনি গীত, যিখিনি অমৰত্ব লাভ কৰা গীত, মানে যিখিনি সেই গীতখিনি আপুনি যদি চাই জুবিনদাৰ সেই 94 মানৰ পৰা 2007-08 মানলৈকে সৃষ্টি হৈছে। তাৰপিছত যেতিয়া জুবিন গাৰ্গ
এটা প্ৰডাক্টত পৰিণত হৈ গ'ল মানে মানুহে এনেকুৱা কৰিলে কিছুমান XYZ মানুহে ভাবিলে যে এই মানুহটোৰ কাষত যদি থাকোঁ মই সোনকালে ফেমাছ হ'ব পাৰিম কাৰণ আপুনি ফেমাছ হ'বলৈ হ'লে বহুত কষ্ট কৰিব লাগিব আপুনি নিজস্বভাৱে বহুত কষ্ট কৰাৰ পিছত মানুহ এজন এটা স্থান পায়গৈ কিন্তু আপুনি যদি জুবিন দাৰ লগত লেম্পটোৰ দৰে ঘূৰি ফুৰে কাষতে আপুনি মিডিয়াত এনেও আহিব তো তেনেকুৱা ধৰণৰ সান্নিধ্যৰে মানুহটোক বেৰি ৰখা আৰম্ভ কৰিলে আমি যিখিনি দেখিছিলোঁ তাৰমানে আপুনি সঁচাকৈ যদি এনালাইচিছ কৰে বা ৰিচাৰ্চ কৰে জুবিন দাৰ গোটেই বিশ্ববিখ্যাত গানবিলাকেই আৰ্লি 90s লেট 90s আৰু আৰ্লি 2000 সৃষ্টি হয় তাৰপিছতে মানুহটোক সকলোৱে যে ইউজ কৰিলে সেইটোতো এতিয়া সকলোৱে গম পাইছে জীয়াই থাকোঁতে যিখিনি মানে ইউজ কৰিছিলে মৰাৰ পিছততো সকলোৱে ইউজ কৰা আৰম্ভ কৰিলে মানে টেটু গুৰিলৈকে মানে মানুহটোক ধৰি মানে কোনোবাই যদি ধৰক ৰাজনীতি কৰিছে কোনোবাই নিজৰ কণ্টেণ্ট হিচাপে জুবিন গাৰ্গক বৰ্তমান ব্যৱহাৰ কৰি আছে ৰাজনীতি বুলিয়ে নহয় মই ধৰি লওক ফেমাছ হ'ব বিচাৰিছোঁ মই ধৰি লওক অসমত ফেমাছ হ'ব বিচাৰিছোঁ মোৰ একদম সহজ কথা হ'ল কি মই প্ৰত্যেক দিনা 5 মিনিটৰ এটা যদি জুবিন গাৰ্গৰ ওপৰত যদি মই এটা ভিডিঅ' পষ্ট কৰোঁ ফেচবুকত মোৰ ফলোৱাৰ্ছ একেদিনাখনেই বা এসপ্তাহৰ পিছতে 1 পৰা 1.5 লাখ টকা হৈ যায় অ'কে 1.5 লাখ হ'লে হৈ যাব চ' প্ৰত্যেকৰে জুবিন দাক লৈ এইটোৱে যে জুবিন দাক লৈ মই কি ষ্টেটাছ দিওঁ জুবিন দাক লৈ মই কি ভিডিঅ' দিওঁ কাৰণ সকলোৱে চাব চ' মৃত্যুৰ পিছত মই দেখিছোঁ যে জীয়াই থাকোঁতে হয়তো মানুহটোক ইউজ কৰিলে 25-30টামান মানুহে তাৰ ভিতৰত 4-5টামান মানুহ মানে নিকৃষ্টভাৱে ইউজ কৰিলে জুবিন দা গুচি যোৱাৰ পিছত মানে কমচে কম লাখ মানুহে মানুহটোক ইউজ কৰিব লাগিলে যে মই এই মানুহটোক টানি আজি মই যদি কিবা এটা কৰোঁ মই কেনেকৈ ফেমাছ হ'ব পাৰিম তো এইবিলাক আমি ইয়াৰ পৰা দেখি আছোঁ আমিতো চিনেমাখনৰ লগত দেৱজিৎ মই লাগি আছোঁ মানে জুবিন দাৰ ঘটনাটোৰ পিছত বা ঘটনাটোৰ আগৰ পৰা আমি দৈনিক 12 ঘণ্টাকৈ কাম কৰি আছিলোঁ 10-12 ঘণ্টাকৈ চিনেমাখনত গতিকে আমি গোটেই পৰিঘটনাবিলাক দেখি আছোঁ অসমত কি চলি আছে জুবিন দাক লৈ টনাটনি কি চলি আছে আমি দেখি আছোঁ প্ৰত্যেকে কোনোবাই টিকেট কাটিছে সেইটোও পলিটিক্স কৰিছে সিমানলৈকে দেখি আছোঁ তাৰমানে চ' গতিকে এইবিলাক অতি মৰ্মান্তিক দুখজনক কথা আৰু সেইটো কাৰণে আমাৰ দুখ লাগে কাৰণ আমি বস্তুবিলাক অধ্যয়ন কৰোঁ আমি বস্তুবিলাক খুব ডিপলি চাওঁ আৰু মানুহটোক আমি হৈছে সঁচাকৈ ভাল পোৱা মানুহ তাৰমানে সেইটো কাৰণে আমি দুটাই কথা পাতি মানে আমাৰ বিৰাট খং উঠে তাৰমানে আমি খং উঠে আমি দুদিনমান এটা গান শুনি পেলাই আমি কামেই কৰিব পৰা নাই লাষ্টত মই এইটো কথা কৈছোঁ জুবিন দাৰ যিটো ৰৈ বিনালে 2টা গান আছে চিনেমাখনত লাষ্টত ৰৈ বিনালে যিটো গান আপোনাৰ নোম শিয়ৰি যাব মানে সেইটো গান এতিয়ালৈকে আমি শুনা নাই নাই সেইটো গান এতিয়ালৈকে শুনা নাই এইটো এতিয়ালৈকে ৰিলিজ হোৱা নাই কিন্তু সেই গানটোৰ পিছত কিমান মানুহে মানে আসনত বহি থাকিব পৰা মোৰ সন্দেহ আছে এনেকুৱা দুৰ্দান্ত গীত এটা ৰচনা কৰি থৈ গৈছে তেওঁ আৰু আচলতে এইখিনি সময় সঁচাকৈ দুখৰ সময় আৰু তাৰ মাজতে জুবিন গাৰ্গক এবাৰ সমগ্ৰ অসমবাসীয়ে এই চিনেমাখনৰ জৰিয়তে এবাৰ হয়তো নিজেই কাষৰ পৰা পুনৰ এবাৰ পাব বুলি আমি আশা কৰিব পাৰোঁ সকলোৱে মই এইখিনিতে কওঁ যে মানুহজনক যি ইউজ কৰিলে নহয় সেইখিনি মানুহ সুখত থাকিব নোৱাৰে তেওঁৰ আত্মাই সেইখিনি শান্তিত থাকিব নিদিয়ে তাৰমানে মই ইমান স্পেচিয়েল নহয় মই চায়েন্সৰ মানুহ কিন্তু মই দেখিছোঁ যে আপুনি যদি জীৱনত কাৰোবাক ঠগে সেই মানুহটোৱে গম পায় সেই মানুহজনে গম পায় তেতিয়াহ'লে আপুনি সেইখিনি বস্তুৰে আপুনি শান্তিত থাকিব নোৱাৰে নিশ্চয় আমাৰ সৈতে দেৱজিৎ দা আছে জুবিন গাৰ্গৰ সৈতে আপুনিও যথেষ্ট সময়ত সংলগ্ন হৈ আছিল বিভিন্ন কাম আপোনালোকে একেলগে কৰিছে জুবিন গাৰ্গ আপুনি আচলতে কেনেদৰে কি দৃষ্টিভংগী আজি ক'ব জুবিন গাৰ্গক ডেছক্ৰাইব কৰিব বিচাৰিব মই চাওক জুবিন গাৰ্গক ডেছক্ৰাইব কৰাৰ পৰা মোৰ একচুৱেলি মোৰ কেপাচিটি নাই আৰু মই সেইটো মানে সকলোৱে জানেই মোৰ কথাটো যে মই কেৰিয়াৰৰ প্ৰথম ছবি যেতিয়া মই 2006 চনত ইণ্ডিভিজুৱেল সেইখন ছবি পিয়াৰ কে ছাইড এফেক্ট বুলি এখন ছবি আছিলে তাত জুবিন দাই কণ্ঠনি কৰাইছিলে সেইটো সময়ত মানে মই জুবিন দাৰ গানটো মোৰ ষ্টুডিঅ'ত যেতিয়া বাজিছিলে সেইটো মোৰ নিজৰ খুব গৌৰৱৰ মানে মুহূৰ্ত এটা আছিলে সেই গানটো মই যেতিয়া মিক্স কৰি থাকোঁ সেই গানটো মই লুপ কৰি থৈ দিওঁ মই এইটো কাৰণে লুপ কৰি থওঁ যাতে ইয়াত যদি কোনোবা নন আছামিজ এটা আহে তেতিয়া যাতে সোধে যে এই গানটো কোনে গাইছে তেতিয়া যাতে মই একদম বুকুখন ফুলাই ক'ব পাৰোঁ যে জুবিন দাই গাইছে জুবিন গাৰ্গ সেই তেতিয়াৰ পৰা আৰম্ভ কৰা মই তাৰপিছত জুবিন দাই কণ্ঠনি কৰা মই ঢেৰ 9-10খনমান হিন্দী ছবিত মই কাম কৰিলোঁ কৰি এইখন শেষ ছবি বুলিতো সপোনতো ভবা নাছিলোঁ এইখন ছবিত আচলতে তেওঁৰ লগত খুব ক্ল'জলি কাম কৰাৰ এটা সুযোগ আছিলে এবাৰ আছিলেও প্লেন কিন্তু দুৰ্ভাগ্যজনকভাৱে এইটো সপোন হৈ থাকি গ'ল এইখনেই শেষ হৈ গ'লগৈ বাকী জুবিনদাৰ এইটো যে আমি সান্নিধ্য এইটো এটা মানে কি কওঁ মই নিজকে খুব ভাগ্যৱান বুলি ভাবিছোঁ আমি যে তেখেতৰ যিটো শেষ সৃষ্টিৰ লগত আমাক জড়িত হ'বলৈ এটা সুযোগ পালোঁ আমি কাৰণ জুবিনদা কায়িকভাৱেতো নাই গতিকে এই ৰৈ বিনালেই তেখেতৰ শেষ সৃষ্টি তেখেতে গীতিকাৰ হিচাপেই হওক তেখেতে গায়ক হিচাপেই হওক বা তেখেতে অভিনেতা হিচাপেই হওক শেষ সৃষ্টিত যে আমি জড়িত হ'ব পাৰিলোঁ
সেইটোৱে এটা ডাঙৰ সৌভাগ্যৱান আৰু সেইটোকেই কৰি এতিয়া ইমান দুখৰ মাজতো এটা অদ্ভুত ধৰণৰ এটা ৰিয়েকশ্যন আচলতে মনৰ মাজত এটা বেলেগ ধৰণৰ এটা হেৰি চলি আছে এতিয়া আৰু যাবই আপোনালোকে গম পাইছে আৰু অকণমান সময়ৰ পিছত চিনেমাখন আমাৰ হাতৰ পৰা ওলাই গুচি যাব জুবিন দাক একচুৱেলি আজিৰ পৰাহে কাইলৈৰ পৰা আমি কায়িকভাৱে একচুৱেলি আমি কাইলৈৰ পৰাহে মিছ কৰিম কাৰণ তেখেতৰ লগতে থকা নিচিনা লাগি আছিলে চিনেমাখন কৰি আছোঁ যেতিয়া পুৱা গধূলি এনি টাইম দেখি থাকোঁ ন ওলাই থাকে গতিকে এনেকুৱা লাগে যে তেওঁ লগতে আছে গতিকে এতিয়া অলপ সময়ৰ পিছত ওলাই যাব গতিকে কাইলৈৰ পৰা তেওঁৰ অনুপস্থিতি একচুৱেলি কাইলৈৰ পৰা অনুভৱ কৰিম হয় আচলতে সকলোবোৰ বস্তু বৰ আচৰিত ধৰণে মিলি গৈছে কাৰণ আমি এটা বিশেষ বেলেগ এটা কামত ইয়ালৈ আহিছিলোঁ আৰু হঠাতে আচলতে টিমটো ইয়ালৈ অহাৰ কথা আমি গম পালোঁ আৰু আমি ইয়ালৈ আহি এই চিনেমাখনৰ শেষৰ যিখিনি কাম চলি আছে ইয়াৰ পৰা আহি আপোনালোকৰ পৰা তাৰ বাতৰি ল'ব পাৰিলোঁ আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিম দেখা পোৱা গৈছে যে শেহতীয়াকৈ আচলতে জুবিন গাৰ্গ যেতিয়াৰ পৰা আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে তাৰ পাছৰে পৰা আচলতে দেখা পোৱা গৈছে যে বিভিন্ন ধৰণৰ কথা বতৰা চলি আছে বিভিন্ন ধৰণৰ বিতৰ্ক চলি আছে বিভিন্নজনে বিতৰ্ক কৰিছে সেই বিষয়খিনিৰ ওপৰত আপুনি কি মন্তব্য কৰিব বিতৰ্কৰ মানে কথাটো গোটেই বস্তুটো আচলতে কিবা অশান্তি লাগিছে আচলতে মই এতিয়া কোনে তৰ্ক বিতৰ্ক সেইবিলাকত যাব বিচৰা নাই কিন্তু এটা খুব পেইনফুল কথা এটা হৈছে কি মানুহজনৰ নামটো যেনেকৈ থাকোঁতেও ইউজ কৰিছিলে নাথাকোঁতেও ইউজ কৰি আছে কিন্তু আটাইতকৈ দুখৰ কথা হৈছে যে তেখেতৰ নামটো সদায় ইউজ হোৱাটো বিচাৰোঁ জুবিন গাৰ্গ এই সত্তাটো সদায় থাকিব লাগিব কিন্তু তেওঁ যিটো হিচাপত থাকিব লাগে আচলতে সেইটো বাদ দি বাকী নাথাকিবলগীয়া সকলো ধৰণৰ ডিছকাছ হৈ আছে পলিটিকেল হওক নন পলিটিকেল হওক ব্যক্তিগত হওক ব্যৱসায়িকভাৱে হওক গোটেই কথা বতৰাবিলাকক জুবিন গাৰ্গৰ নামটো ইনভলভ হৈ আছে কিন্তু জুবিন গাৰ্গ নামৰ সত্তাটো আজি কিহৰ কাৰণে হ'ব লাগিছিলে তেখেতৰ সৃষ্টি কৰি থোৱা যে সেই অমৰ সৃষ্টিবিলাকৰ কাৰণে হ'ব লাগে সেইখিনি বাদ দি কিন্তু বাকী চব ধৰণৰ কথা ডিছকাছ হৈ আছে আটাইতকৈ দুখ লগা আৰু পেইনফুল কথাটো সেইটো হৈছে এই গোটেই বস্তুটো সকলোৱে বিভিন্ন ধৰণে সকলোৱে যেনেকৈ ইউজ কৰিব পাৰে এই মানুহজনক এতিয়াও ইউজ কৰি আছে কিন্তু মই বিচাৰিছিলোঁ যে তেখেতৰ সৃষ্টিৰাজিৰ ওপৰত আচলতে ডিছকাশ্যন হ'ব লাগিছিলে সেইখিনিৰ ওপৰত হ'ব লাগিছিলে সেই কথাটোৱে কিন্তু মনত অত্যন্ত দুখ দি আছে আৰু সেইকাৰণে মই এইটো বিচাৰোঁ যে তেখেতৰ লগত কি হৈছিলেনো এই কথা বতৰা আৰু আচলতে আজি এই মুহূৰ্তত প্ৰধানতঃ আচলতে ডিছকাশ্যন হ'ব লাগিছিলে সেইদিনাখন সেই স্থানত কি ঘটনা ঘটিছিল তাৰ আচল ৰহস্যটো ওলাব লাগিছিল তেওঁ ন্যায়ৰ ক্ষেত্ৰত হ'ব লাগে কিন্তু এতিয়া কথাবোৰ বেলেগ ফালে গতি কৰা সেইটোৱে আচলতে মূল কথাবোৰ তল পৰি ইয়াৰ পৰা দেখোঁ যে দিনে মানে নতুন ডাইৰেকশ্যনটো সলনি হৈ গৈ থাকে আজি যদি এইফালে আছে কাইলৈ সিফালে গুচি গৈছে মূল কথাটো কিন্তু য'ত আছিলে তাতে ৰৈ আছে গতিকে এতিয়া আমাৰ হাতত একো উপায় নাই তাৰমানে আমি ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰখাৰ বাহিৰেতো কোনো উপায় নাই এতিয়া কিন্তু এইটোকে আমি বিচাৰিছোঁ যে অতি সোনকালে অসমৰ প্ৰতিজন মানুহৰ ওচৰলৈ সত্যটো আহিব লাগে যে তেখেতৰ যদি স্বাভাৱিক মৃত্যু হৈছিলে যে সেই কথাটো আমি জনাটো উচিত যাতে এই গোটেই কথা বতৰাবিলাক তল পৰি তেখেতৰ ক্ৰিয়েটিভ যিটো ছাইড যে সেইটোৰ ওপৰতে আমাৰ ডিছকাশ্যন হ'ব লাগে আৰু এতিয়াও আমি গোটেই সেই একেটা চেলেঞ্জতে আমি কাম কৰি আছোঁ কাৰণ আমি মোৰ প্ৰফেশ্যনটোৰ পৰা জুবিন দাক দিব পৰা মোৰ সৰ্বোচ্চ সন্মানটোৱে হৈছে যে তেখেতৰ যিটো সপোন যিখন ছবি লৈ যোৱা 2 বছৰ 3 বছৰৰ পৰা তেখেতে ৰৈ ৰৈ বিনালে কৈ আছিলে সেই সপোনটো তেখেতে ভবাতকৈও যেতিয়া আমি ভালকৈ কৰিব পাৰোঁ তেতিয়া আমাৰ ফালৰ পৰা হ'ব সেইটোৱে সৰ্বোচ্চ সন্মান আৰু এই চিনেমাখনৰ নামটো এনেকুৱা হ'ল যে ৰৈ বিনালে একচুৱেলি আমাৰ মনৰ একচুৱেল কণ্ডিশ্যনটো এইটো হৈছে তেতিয়া আমি ৰৈ বিনোৱা নিচিনা হৈ আছে মানে এই কাম কৰি আছোঁ হঠাৎ মনটো বেয়া লাগি গৈছে এই কাম কৰি আছোঁ হঠাৎ বেয়া লাগি গৈছে তাৰমানে কি হয় না যেতিয়া কামটো ক্ৰিয়েটিভলি ইনভলভ হৈ থাকোঁ তেতিয়া ক্ৰিয়েটিভ চাইড থাকোঁ কামটো কৰি পেলাই যেতিয়া মিক্সিঙৰ কথাবোৰ তেনেকুৱা তাৰমানে স্ক্ৰীণত চিনেমাখন চলি থাকে যেতিয়া সেই ফিল ৱাইজ আমি চিনেমাখন চাবলৈ যাওঁ তেতিয়া মনটো বেয়া লাগে আকৌ ৰখাই দিবলগীয়া হয় আকৌ যেতিয়া ক্ৰিয়েটিভলি আমি ইনভলভ হওঁতে কামখিনি কৰি থাকিব পাৰোঁ লগাই পেলাই স্ক্ৰীণত যেতিয়া সেইখিনি আকৌ চোৱা যায় আকৌ ৰৈ যাব লাগে এই চিনেমাখনৰ নামটোৰ নিচিনা হৈ আছে আমাৰ ফিলিংছটো এই ৰৈ বিনোৱা নিচিনা মানে এই অলপ সময় কাম কৰিছোঁ আকৌ মন বেয়া লাগিছে তেনেকুৱা ধৰণৰ হয় যেনেদৰে আমি ধৰক গানটো শুনাৰ লগে লগে তেখেতৰ মুখখন সন্মুখত ভাঙি আহে ঠিক তেনেদৰে আচলতে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ কাৰণ শেহতীয়াকৈ আচলতে আপোনালোকে যথেষ্ট কষ্ট স্বীকাৰ কৰি জুবিন গাৰ্গৰ সপোনটো ৰাইজৰ মাজলৈ লৈ যোৱাত যথেষ্ট কষ্ট স্বীকাৰ কৰিছে তাৰ বাবে আপোনালোক দুয়োজনকে আমি যথেষ্ট ধন্যবাদ জনাইছোঁ লগতে সমগ্ৰ ৰৈ বিনালে যিটো টীম সকলোকে ধন্যবাদ জনাইছোঁ আৰু সেয়া আছিল